আমি বহি আপোনাৰ কথাই পাতি থকা আগতে মানে নাই আৰু আপুনি যেতিয়া পলিটিক্সত এণ্ট্ৰি কৰিছিলে মানে এতিয়া যেনেকে ফাৰ্ষ্ট বিৰাট কোহলি ওলাইছিলে আমাৰ মানে তেনেকুৱা আছিলে মানে হিৰোজন আহি আছে আমাৰ অসমৰ মানে যিটো পলিটিক্স চিনিয়ৰটোত মানে আৰু বহুত ভাল ভাল কাম কৰিব কিন্তু আমি সেইটো ভাবিছিলোঁ যে বিজেপি কিয় চুজ কৰিলে সেইটো সময়ত বহুত ডাউন হৈ আছিলে ন মই যিটো সময়ত সোমাইছোঁ সেইটো সময়ত বিজেপি 2011 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে তেতিয়া প্ৰৱেশ কৰিছিলোঁ তেতিয়া ভোট শ্বেয়াৰ আছিলে 8% অনলি সেইটোৱেতো কৈছোঁ মই তেতিয়াতো বহুতেই মোক লিখিছে নহয় এই নেক্সট ডে পেপাৰ জইন কৰাৰ নেক্সট ডে বহুতেই কলমো লিখিছে খুব সমালোচনা কৰিছে মোক খুব গালি দিছে মই আকৌ গালি চালি দিলে খুব ভাল পাওঁ ভাল পায় অঁ কিন্তু আপুনি যিমান সহজ সৰল দুখ লাগিব নালাগে মই কেতিয়াও দুখ নালাগে মই সদায় কওঁ সমালোচনা মই ভাল পাওঁ আৰু প্ৰশংসা মই ভয় কৰোঁ অ'কে অঁ এতিয়াই নহয় আৰু মই দেখোন চিফ মিনিষ্টাৰ বা ইয়াৰ আগতেও বেলেগ বেলেগ কেপাচিটিত কাম কৰোঁতে সদায় মই কওঁ সংবাদ মাধ্যম আপোনালোকে যি ইচ্ছা তাকে লিখক বাক স্বাধীনতা আছে আপোনালোকে লিখিব পাৰে মই কেতিয়াও সমালোচনা ভয় নকৰোঁ কাৰণ আপুনি যেতিয়া নীতিগতভাৱে আপুনি যেতিয়া গম পাব যে আপুনি ঠিকে আছে হয়নে ভয় কিয় কোনোবাই যিকোনো ধৰণৰ সমালোচনা কৰিলেও আপুনি ভয় খোৱাৰ কোনো যুক্তিযুক্ততা নাই কাৰণ আপুনি নিজৰ নীতিত ঠিকে আছে কিন্তু সেইটো ধৰি লওক আপুনি ভাবিছে যদি 10জন মানুহে আপোনাক ভুল বুলি কয় আপুনি নিজৰ মততে থাকে নে অকণমান ন মই বহুত এনেকুৱা বহুত মই পাৰ হৈ আহিছোঁ বহুত সেইটোতো হৈছে মই ছাত্ৰ নেতা হৈ থাকোঁতেও ৰাজনীতিত অহাৰ পাছতো বহুত ধৰণৰ লিখিছে কিন্তু সেইবিলাক কথাক গুৰুত্ব দিলেতো নহ'ব যিটো কামৰ কাৰণে আপুনি এইখন পৃথিৱীত প্ৰৱেশ কৰিছে সেইটো কামত আপুনি আত্মনিয়োগ কৰিব লাগিব নিষ্ঠাৰে আত্মনিয়োগ কৰিব লাগিব তেতিয়া আত্মবিশ্বাস আপোনাৰ গঢ় লৈ উঠিব আৰু আপুনি যদি নিষ্ঠাৰে আত্মনিয়োগ নকৰে আত্মবিশ্বাস গঢ় লৈ উঠিব নোৱাৰে বুজি পাইছেনে গম পাইছোঁ আপুনি লাগি থাকিব লাগিব আপোনাৰ কনভিকশ্যনটো এছাৰ্ট কৰিব লাগিব থ্ৰু একশ্যন আৰু মানুহে দেখিব লাগিব এইটো বহু কথা তেনেকুৱা হৈ গৈছে মোৰ সেইটো অহংকাৰ নহয় দেই গম পাইছোঁ আৰু বেয়া কামটো কৰিলে কিন্তু আপুনি ভয়াতুৰ হ'ব এইটো ঠিক কিন্তু আপুনি ধৰি লওক যিমানখিনি কষ্ট কৰি অসমক এটা নতুন গতিলৈ লৈ গৈ আছিলে আপুনি আধাতে এৰি দিল্লী অভিমুখে কিয় মানে গুচি গ'ল মানে এইটো মোৰ ব্যক্তিগত ডিচিশ্যন নহয় এইটো কথা মানুহে ক'লে মই ভাবোঁ মানে কিন্তু দলে কেতিয়াবা যেতিয়া দলে সিদ্ধান্ত এটা লয় মই দলৰ এগৰাকী নিষ্ঠাৱান কাৰ্যকৰ্তা হিচাপে মোৰ দায়িত্ব আছে দলৰ সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনোৱা কিন্তু মোক এটা কথা কওক মই যেতিয়া ভোট দিবলৈ যাম এইটো মই আপোনাৰ পৰা ছাজেশ্যন বিচাৰিছোঁ দেই মই পাৰ্টিটো চাই ভোট দিম নে পাৰ্টিজন চাই ভোট দিম নাই আপুনি পাৰ্টিটোৱে যি কাম কৰি আছে পাৰ্টিটো চাব আপুনি তেতিয়াহ'লে পাৰ্টিজনৰ একো ভেলুৱে নাই নেকি নহয় পাৰ্টিজনৰ ভেলু থাকিব কিন্তু সদায় পাৰ্টিজন যোনেই নহওক কিয় আল্টিমেটলি পাৰ্টিৰ যিটো নীতি সেই নীতিৰ আধাৰতে চৰকাৰবোৰ পৰিচালিত হ'ব কিন্তু নীতিখিনি কোনোবাইতো মানে কৰিব পৰা মানুহ হ'ব লাগিব ন যি সেইখিনি ডেফিনেটলি মানুহৰ মাজত সেইটো এটা অপশ্যন থাকিব হয়নে কিন্তু সঁচা কথাটো এইটোৱে আজি তাৰিখত ধৰক ভাৰতীয় জনতা পাৰ্টি যিমান কাম কৰি আছে এই কামবিলাকৰ যিটো ফলাফল জনসাধাৰণে ইয়াৰ পৰা কি পাইছে নাপাইছে জনসাধাৰণৰ বিবেকত সেই কথাটো বিবেচিত হৈছে হয়নে গতিকে এগৰাকী সজাগ সচেতন নাগৰিকে কি ক'ব পাৰ্টিটোৰ কাম কাজবিলাক চাব হয়নে কেতিয়াবা কি হয় এজন ধৰক খুব ভাল ব্যক্তি পঢ়া শুনা কৰা খুব ভাল একেবাৰে অধ্যয়নশীল কিন্তু তেওঁ যদি ৰং পাৰ্টিত যায় সেই পাৰ্টিৰ যদি কোনো দেশৰ প্ৰতি সমাজৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰাৰ কোনো যদি তাত উদাহৰণ নাথাকে তেতিয়াহ'লে বিবেকবান ভোটাৰৰ কাৰণে অসুবিধা হয় সিদ্ধান্ত লোৱাত মই দেখিছোঁ বহুত এনেধৰণৰ উল্লেখযোগ্য ব্যক্তি অসমৰ ৰাজনীতিত কেতিয়াবা জনসাধাৰণে অস্বীকাৰ কৰে ইয়াৰ কাৰণ এইটোৱেই কিন্তু যদি ভাল পাৰ্টি এটাত ভুল মানুহ সোমায় তেতিয়া এইবিলাকতো জনসাধাৰণে বিবেচনা কৰিব কিন্তু মইতো ভোটটো আপোনাক দিছিলোঁ আগৰবাৰো আপোনাক দিছিলোঁ এইবাৰো মই আপোনাক দিছিলোঁ কিন্তু আপুনি মোক দিছিলে
কিন্তু মই যিটো দলত আছোঁ সেই দলটোক দিছে আপুনি হয় নহয় মোক দিছে চেহেৰাটো মোৰ হা আদৰ্শটো কিন্তু দলটোৰ আৰু তাৰ সেইটো চেউটো ক'লৈ যাব দললৈ যাব গতিকে মই ভাবোঁ যে বিবেকবান ভোটাৰে এই কথাবিলাক তেনেধৰণে বিবেচনা কৰে হয়নে গম পাইছোঁ মইতো কনফিউজ হৈ আছোঁ মই ভালকৈ বস্তুটো ভাবি চাব লাগিব আপুনি যিখিনি কথা কৈ আছে এতিয়া মানে পটকৈ মানি ল'বলৈ দিগদাৰ আহিছে মোৰ কাৰণে নাই যিকোনো মানুহে এই কথাটো পটকৈ মানি নল'ব মই কোৱা কথাটো মানি নল'ব কিন্তু সঁচা কথাটো এইটোৱে আল্টিমেটলি যিটো নীতিৰ আধাৰত এটা দল পৰিচালিত হয় আৰু যিটো নীতিৰ আধাৰত এটা দলে চৰকাৰত থাকোঁতে জনসাধাৰণৰ বাবে কাম কৰে সেই কথাটো মানুহে কিন্তু বিবেচনা কৰে হয়